ভিউৱাৰ্ছ পোনপ্ৰথমে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে জাতিলাও বাকলিৰ চাটনি। আমি যিহেতু জাতিলাও খাওঁ আৰু বাকলিটো পেলাই দিওঁ, কিন্তু আজি মই আপোনালোকক জাতিলাও বাকলিৰ পৰা আমি এটা চাটনি বনাম, যাতে যেনেকৈ আমি ৰঙালাও বাকলি বা ৰঙালাও গুটি আমি পেলাই নিদিওঁ, ঠিক তেনেকৈ জাতিলাও বাকলি যাতে আজিৰ পৰা আপোনালোকে পেলাই নিদিয়ে। তো তাৰ কাৰণে আমি চাটনি এটা বনাই খাম। আপোনালোকে আহকচোন চাওঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে জনাব, আৰু ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ। চাটনিটোৰ কাৰণে আমাক কি লাগিব আমি চাওঁ আহক। পোনপ্ৰথমতে এয়া নিমখ লৈছোঁ, তাৰপিছত ভোট জলকীয়া, আদা, নহৰু আৰু জাতিলাও বাকলি। জাতিলাও বাকলিখিনি ধুনীয়াকৈ ধুই এনেকৈ মিহি মিহিকৈ সৰু সৰুকৈ কুটি লৈছোঁ, যাতে ভাল হয় মানে। তাৰপিছত এখন কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পিছত এয়া জাতিলাও বাকলিখিনি তাত দি দিছোঁ। তাত সকলোখিনি দি দিম, জাতিলাও বাকলি, নহৰু দিছোঁ। তাৰপিছত দিম এয়া আদা, তাৰপিছত এয়া কাটি লৈছোঁ ভোট জলকীয়াটো কাটি লৈছোঁ সৰু সৰুকৈ, যাতে পিচিলে মানে ধুনীয়া হৈ যায় আৰু। যাতে চব কাটি ল'লোঁ। অকণমান দেৰি এনেকৈ 5 মিনিট লৰাই থাকিম। গেছৰ মানে জুইটো আপোনালোকে বেছি নিদিব, ষ্টিমত দিব। ষ্টিমত দিলে মানে কি হয়, লাহে লাহে সিজে। তাৰপিছত এয়া জোখ অনুযায়ী নিমখ দি দিছোঁ। চাটনিটোৰ শেষত আমি এটা বস্তু দিম, যিটো আমাৰ চাটনিখিনি খাই ভাল লাগিব। সেইটো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব। আহকচোন চাওঁ। এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই দিছোঁ, গোটেইখিনি ভৰাই দিম। মিক্সাৰ চাটনিখিনি পিচি হৈ গ'ল, এয়া দেখিছে। খাবলৈ যে সঁচাকৈ কি ধুনীয়া হৈছে। আপোনালোকে এবাৰ বনাই চাব, আৰু মোক জনাব নালাগে, আপোনালোকে নিজে বনাই খাই চাবচোন এবাৰ। তাৰপিছত এয়া আমি শেষত দিম নেমু অকণমান চেপি দিছোঁ। জোখ অনুযায়ী নেমু চেপিব, বেছি টেঙা হ'লেও ভাল নালাগিব, আৰু যাতে অকণমান টেঙা নিমখীয়া ভাৱটো থাকে, তেনেকৈ আপোনালোকে চাটনিটো বনাই আপোনালোকে ঘৰত এবাৰ খাই চাবচোন। ঠিক আছে, আজিলৈ বাই বাই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।